নমস্কাৰ মই ইউটিউব চেনেললৈ আপোনালোক এটা নতুন ভিডিঅ'লৈ আজি স্বাগতম জনাইছোঁ আপোনালোকে দেখিছে অসম সাহিত্য সভাৰ এয়া মূল তোৰণ হয় আৰু এয়া ষষ্ঠ সপ্ততিতম সাহিত্য সভা আমাৰ নাৰায়ণপুৰত বৰনাৰায়ণপুৰত অনুষ্ঠিত হৈ আছে আজি চতুৰ্থ দিন ইতিমধ্যে বিভিন্ন লোকৰ সমাগম ঘটিছে ইয়াত আৰু খন্তেক সময়ৰ পিছতে আমাৰ যি অসমৰ যি জাতীয় সংস্কৃতি আছে সংস্কৃতি শোভাযাত্ৰা আৰম্ভ হ'ব আৰু অলপ সময়ৰ পাছতে আহি এই দিশেৰে আহি ইতিমধ্যে মাধৱদেৱ মহাবিদ্যালয়ৰ সমীপত সকলো যোজা চলি আছে আৰু খন্তেক সময়ৰ পাছতে আহি ইয়াত পাবহি ইয়াৰ ভিতৰতে আছে য'ত মূল সভাখন ইয়াৰ ভিতৰত হ'ব ইয়ালৈকে আহিব তো গতিকে আমি আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰাৰ যি দৃশ্য আছে সকলোখিনি মই আপোনালোক দেখুৱাম তো গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব হেল্ল' দাদা আপুনি ইমান ভিডিঅ' বনাই থাকে আজি মই ভিডিঅ' বনালোঁ ইউটিউবত আপোনাক সদায় দেখি থাকোঁ আজি মই পাছফালৰ পৰা দেখি চিনি পাইছোঁ চুলিখিনি দেখি কেতিয়া আহি পালোঁ মই এই য'ত বেছি নাই সকলোৱে আহিছে কোনোবা আহিছে সকলোৱে মানে পৰিয়াল দেই পিছফালৰ পৰা দেখি চুলিখিনি দেখি চিনি পাই গ'লোঁ হয় নহয় ফটাফট কেমেৰাটো লৈ আহি গৈছে ঠিক আছে ভাল লাগিলে অহাৰ কাৰণে মোৰ নাম কপিল দেৱ ফুকন হয় মই ইয়াৰ ওচৰত কৰিছা জয় শ্ৰীৰাম মেইন গেটৰে নাইনপুৰ ফালে মেইন গেটত নাইনপুৰ ফালে নহয় মানে এইফালে অঁ পোৱালি এটা আছে
এইফালে মাস্ক দি থৈ যাওক দিয়ক দিয়ক আছে মাছ নাই মাছ নাই এইখনে হৈছে অসম সাহিত্য সভাৰ মূল সভাস্থলী ইয়াত ইতিমধ্যে সভা আৰম্ভ হৈছে আৰু ওচৰতো যাব নোৱাৰি গতিকে মই আঁতৰৰ পৰাই আপোনালোকক অকণমান সাহিত্য সভাৰ মূল সভাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ অসম সাহিত্য সভাৰ যি মূল উদ্দেশ্য সেয়াই হ'ল এয়া ইয়াত আমাৰ যিসকল অসমৰ সাহিত্যিক আছিল সেইসকল সাহিত্যিকক ইয়াত স্মৰণ কৰা হৈছে প্ৰত্যেকগৰাকী সাহিত্যিকৰে ইয়াত একোখনকৈ প্ৰতিচ্ছবি লগাই ৰখা হৈছে আৰু অতি সুন্দৰকৈ ইয়াত সজাই ৰাখিছে ইয়াত পদ্মনাথ গোহাঁই বৰুৱাৰ পৰা ধৰি বেণুধৰ শৰ্মা এই হোমেন বৰগোহাঁই অতুল চন্দ্ৰ হাজৰিকা পদ্মধৰ চলিহা চন্দ্ৰধৰ বৰুৱা
সকলোকে ইয়াত ধুনীয়াকৈ হেমচন্দ্ৰ গোস্বামীলৈকে সকলো যিসকল আমাৰ সাহিত্যিক আছিলে প্ৰত্যেকজন সাহিত্যিকৰ প্ৰতিছবি ইয়াত সজাই ৰখা হৈছে তো অলপ সময় থাকিব মন গৈছিলে কিন্তু ইয়াত থাকিব নোৱাৰোঁ বেছি সময় আৰু ভিতৰলৈ সোমোৱাটো বন্ধ আছে মই সোমাই দিলোঁ